हेलो एवरीवन तो आज संडे বুলি ওলাই আহিলো আৰু আমি যাম মানে ফুৰিব কাৰণে এনে তো মই আজি হাফ পেণ্ট গৰম বহুত ইও আহিছে তো ই মোৰ ভাইটি হয় আমি গাইছো ওলাই কিনে তো গাইছ গৰম বহুত আৰু গান শুনি আছো আমি ট্ৰেভিছ স্কটৰ গাইছ তো এয়া চাওক এই পুখুৰীটো মই যে দেখাইছিলো আৰু পানী আছে চাই গাইছ এতিয়া চুলিও কাটিব লাগছে গাইছ কি কৰিব আৰু চাওক গাইছ পানী আছে এতিয়া এটা ভিডিঅ' দিছিলোঁ দিয়ক গম পোৱা নাই যোনে চালে গম পাব একচুৱেলি গাইছ আমি গৈ আছোঁ আজি এনেই ৰেণ্ডম মানে য'তে ত'তে মানে যাহা তাহ এক গৰমত মানে এই মোবাইলটো থ'ব জেগা বনাই তো বিচাৰি আছোঁ ক'ত থং ন এতে থং দে আৰু কি আৰু থাকোঁ হে পল্লাক তো গাইছ মানে আজি মানে ৰাতিপুৱা ওলাই আহিছিলোঁ মোৰ গাড়ীখন লৈ তো বেটাৰীটো ডাউন হৈ গৈছে তো ভাইটিক ফোন কৰিছোঁ তো ই মোক নিব আহিছিল বাল্যেশ্বৰ মন্দিৰটো আমাৰ নলবাৰীৰ যোনটো বাল্যেশ্বৰ মন্দিৰ ইফালে দিয়ে ঘূৰিব যাম বুলি ভাবিছোঁ গাইছ গৰম না গাইছ তো গাইছ এতিয়া মানে আমি সেই খাং ৰ'ব মানে নেমু টেঙাৰ চৰ্বত খাং কুঁহিয়াৰৰ ৰস কিবা খাং আৰু গৰম না গাইছ বহুত তো আমাৰ এইখিনি মুৰকণাৰ চক তো চাওক গাইছ দোকান নাৰিকলৰ দাম বহুত তো গাইছ এতিয়া আমি মানে ইয়াতে আহিছোঁ তো ইয়াতে গাড়ী চাড়ী লৈ কিনে আহি ৰখি আৰু টাইমটো স্পেণ্ড কৰিব দিনত বা ৰ'দৰ টাইমত আমি এতিয়া খাম এইটো নেমু টেঙা তো দাদাই বনাই আছে আমি আহিছোঁ খাব তো গাইছ চাওক ৰ'দ বিৰাট ৰ'দ গাইছ তো এয়া চাওক ডাবৰ পানীৰ দামটো 70 টকা আৰু ইয়াতে গাইছ আমি আমাৰ কাৰণে বনাব দিছোঁ গাড়ীখন আমি ইয়াতে থবা দিছোঁ গাইছ আমি চাওক না চিলাজিত দি দিছে গাইছ ইমান দামী বস্তু আমাক খুৱাব তো গাইছ এইটো হেল্ডি হয় চিলাজিত কোনোবাই খাই বনাই যদি খাব যদি পাইছে এইটো জানে গাইছ তো এতিয়া চাওক চিলাজিতৰ কিবা এইটো দিছে আৰু কি বা গাইছ তো এয়া চাওক গাইছ তো কি ধুনীয়া লোকেশ্যন গাইছ তো মই দেখাই দিছোঁ বোলো এইফালে কোনোবা আহিছে পাইছে যদি কমেণ্ট কৰি ক'বচোন আৰু গাইছ মানে ইয়াতে মানে ঠাণ্ডা বহুত সেইখিনি জেগা মানে নদীটো আছে না তো মানে বহুত ধুনীয়া বতাহ আহে আৰু গাড়ীৰ ভিতৰত মই এতিয়া বহি আছোঁ গৰম হ'লেও কথাখিনি ক'বৰ কাৰণে একচুৱেলি গাইছ চাওক পানী এইটো মানে নদী আৰু এখন দলং বহুত ধুনীয়া গাইছ ট্ৰাক ড্ৰাইভাৰ কি কৰিলি এইগিলা ভৰি চৰিত পকা চকা লাগে তেৰি গাইছ মানে এইটো বস্তুটো মই দেখালোঁ আপোনালোকক আজি ডেইলি ব্লগ হিচাপে গাইছ তো আজি চানডে আৰু এইটো উইক মোৰ এনেকুৱাকৈ গ'ল গাইছ কাম এটা কৰোঁ না জব এটা কৰোঁ তো তাতে গ'ল তো ব্লগ বনাব টাইমেই নাপাওঁ গাইছ আপোনালোকে যদি ছাপৰ্ট তেনেহ'লে ডেইলি বনাব ইচ্ছা যায় দিয়কচোন লাইক চেক নকৰে গাইছ তো চাই দিয়ক গাইছ বহুত ভালকৈ ফুৰিবা মানে ৰেণ্ডমলি ফুৰিম আৰু ৰবিবাৰ যিহেতু আজি এতিয়া মানে গৰম লাগছে আৰু বৰ্তমান টাইমত আমি যাই আছোঁ ভাত খাবাৰো টাইম হৈছে হেল্ল' এভৰিৱান তো ইয়াতে আহিছিলোঁ আমি মুৰকণা চকৰ ইফালেদি তো চাওক এখেতৰ দোকান ইয়াতে বহে কুঁহিয়াৰ বিক্ৰী কৰি আছে গুড়াই তো বহুত ধুনীয়া প্লেচ আমাৰ নলবাৰীৰ এইখিনি মুৰকণা দলং এইখন বহুত ধুনীয়া প্লেচ চাওক প্লেচটো কি ধুনীয়াকৈ নদী বৈ গৈ নদী এটা গৈছে বৈ আৰু দলং এইখন আৰু আমি সেইটো মূৰত খাইছিলোঁ তেতিয়া আপোনাৰ সেই কুঁহিয়াৰৰ ৰস তো গাইছ আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু এইটো নৰ্মেল ব্লগ এটা ডেইলি ব্লগ হিচাপে দিলোঁ আৰু তো আহিছিলোঁ নৰ্মেলি আৰু যিটো কৰিছোঁ সেইটো দেখাইছোঁ আৰু বেছি অভাৰ লাগে কেনে দিয়া নাই আৰু ক'ৰবাত কিবা কৰি
তো গাইজ এতিয়া চাওক চব বন্ধ আজি মানে মই বাইকখন লৈ লৈ তো তাতে নামি দিলোঁ ঘৰত তাৰপিছত গাইজ ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰি কিনে লাইক কমেণ্ট কৰি সেই কৰিব আৰু গাইজ ছাপোৰ্ট কৰিব গাইজ তো আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব তো ভিডিঅ'টো শ্বৰ্ট এণ্ড চিম্পল আছিলে তো আগন্তুক দিনলৈ আৰু ভাল ভাল ভিডিঅ' আহিব তো হাতখন এৰি এৰি মই বাইক চলাই কিনে কৈছোঁ তো লাইক কৰি দিব